হাই ফ্ৰেণ্ডছ, মই আকৌ এবাৰ নতুন এটা ভিডিঅ' লৈ আজি উপস্থিত হৈছোঁ। মই আপোনালোকক দেখাম মই গুটি কেনেকৈ লগাইছোঁ আৰু কেনেকৈ সৃষ্টি কৰিব লাগে সেইবিলাক গোটেই দেখাম মই আপোনালোকক প্ৰচেছ। মই এতিয়া আপোনালোকক এই গুটি মই কেনেকৈ ইয়াতে বেড বনাই গজাইছোঁ ৰুইছোঁ সেইবিলাক আপোনালোকক দেখাম মই। এতিয়া মই দেখুৱাম আপোনালোকক মই গুটিবোৰ কেনেকৈ লগাইছোঁ ইয়াতে। এনেকৈ মই যিটো বেড বনাইছোঁ বহলটো আছে 3 ফুট, দীঘলটো যিমানেই নহওক নিজৰ ইচ্ছামতে বনাব পাৰে। বহলটো 3 ফুট হ'লে ভাল হয়, নিজকে খোজকাঢ়িবলৈ ভাল ৰাস্তা। অলপ 1.5 ফুট, ইয়াতে 1.5 ফুট ৰখা হৈছিলে যাতে অহা যোৱা পানী চানী ঢালিবলৈ আপোনালোকৰ সুবিধা হয়। তেনেকুৱা মানে নিজৰ সুবিধা মতে এইটো বহলটো ৰাখিব পাৰি। কিন্তু এই বেডটো বেছি বহল হ'লে যে ৰুবলৈ অলপ অসুবিধা হয়। বৰ্তমান মোৰ এই গুটিবোৰ পোখা দিবলৈ লৈছে, এয়া চাই লওক, সৰু পোখা দিবলৈ লৈছে। ইয়াতে বহুত পানী লগা হৈছে, এতিয়া পানী দি থাকিব লগা হয় সদায়। দুটা চাইডতো পোখাবোৰ ওলাইছে। এতিয়া বৰ্তমান 2 মাহতে আপোনালোকৰ ইয়াতে ৰুবলৈ তৈয়াৰ হৈ যাব, বেছি সময় নালাগে। গুটি পুলিটো এবছৰতে মানে প্লান্টিং কৰিব পৰা যায়। সেইকাৰণে মই কম সময়ৰ ভিতৰত ৰুব পৰা মই ব্যৱস্থা গুটি পুলি বাছি লৈছোঁ। কাৰণ কাটিংছটো অকণমান দেৰি লয়, এবছৰৰ মূৰতহে ৰুব পৰা যায়। সেইকাৰণে মই গুটি পুলি ব্যৱস্থা লৈছোঁ। গুটি কিয় লগাইছোঁ মই, গুটিৰ কাৰণ লগোৱা হ'ল, বিশেষ কাৰণ হৈছে যিটো নেকি আগতে ক্লাইমেক্স বহুত বেলেগ আছিলে। 20-25 বছৰৰ আগত ক্লাইমেক্স বহুত বেলেগ আছিলে, কাৰণ সেই সময়ত গৰমটো কম আছিলে। এতিয়া বেছি গৰম হৈ গ'ল, মানে ক্লাইমেক্স সলনি হৈ গ'ল। সেইকাৰণে মই গুটিৰ ব্যৱস্থা লৈছোঁ। কাৰণ এতিয়া কাটিংছ কৰিবলৈ গ'লে বহুত মানে মৰি যায় খৰাঙৰ কাৰণে। সেইকাৰণে মই গুটিৰ পুলি লগাম বুলি মই গুটি পুলি বনাইছোঁ। চাৰিওকাষে বেৰ দিবলগীয়া হ'ল মোৰ, যিহেতু ইয়াতে ছাগলী গৰু অলপ অসুবিধা থাকে। সেইকাৰণে মই এইবোৰ নেটবোৰ দিবলগীয়া হ'ল, যাতে ছেফটি হৈ থাকে। ছাগলী যাতে খুচি দিলে যেনে ভাঙি যায়। পেকেটবোৰ একদম কোমল প্লাষ্টিকৰ হয়, সেইকাৰণে ফাটি যায়। বহুত সাৱধানতা অৱলম্বন কৰিব লগা হ'লেও মোৰ যথেষ্ট ছেফটিতে আছে। বৰ্তমান দেখুৱাবলৈ সক্ষম হ'লোঁ মই আপোনালোকে মোৰ বেড। আপোনালোকে চাব, কমেণ্ট কৰিব, ভিডিঅ'বোৰ লাইক কৰিব,